নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনালোঁ টপিক ৱাইজ ষ্টাডি চেনেলৰ আন এক নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম মহাদেশ আৰু মহাসাগৰৰ বিষয়ে। আপুনি যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ বাবে অতিকৈ হেল্পফুল হ'ব। আপুনি যদি চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পোৱাৰ বাবে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰতম খাতটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মেৰিয়ানা খাত। পিছৰ প্ৰশ্নটো হ'ল মেৰিয়ানা খাত কোন মহাসাগৰত অৱস্থিত? উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰত আৰু ইয়াৰ গভীৰতা হৈছে 11,022 মিটাৰ। পিছৰ প্ৰশ্নটো হ'ল প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান? ইয়াৰ উত্তৰ হ'ব 5,000 মিটাৰ। পিছৰ প্ৰশ্নটো হ'ল বাৰ্মুডা ট্ৰাইংগেল কোনখন মহাসাগৰত অৱস্থিত? উত্তৰ হ'ব উত্তৰ আটলান্টিক মহাসাগৰ। ইয়াক ডেভিলছ ট্ৰাইংগেল বুলিও কোৱা হয়। পিছৰ প্ৰশ্নটো হ'ল আটলান্টিক মহাসাগৰৰ আটাইতকৈ গভীৰতম খাতটোৰ নাম কি? উত্তৰ হ'ব পুৱাৰ্টো ৰিকো। ইয়াৰ গভীৰতা হৈছে 8,600 মিটাৰ। পিছৰ প্ৰশ্নটো হ'ল ভাৰত মহাসাগৰৰ আটাইতকৈ গভীৰতম খাতটোৰ নাম কি? উত্তৰ হ'ব জাভা ট্ৰেঞ্চ বা ইয়াৰ আন এটা নাম হৈছে চুন্দা খাত। পিছৰ প্ৰশ্নটো হ'ল এছিয়া আৰু ইউৰোপক পৃথক কৰা পৰ্বতমালাখনৰ নাম কি? উত্তৰ হ'ব ইউৰাইল পৰ্বতমালা। প্ৰশ্নটো হ'ল ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত থকা সাগৰখনৰ নাম কি? উত্তৰ হ'ব ভূমধ্য সাগৰ। এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰা সাগৰখনৰ নাম কি? উত্তৰ হ'ব লোহিত সাগৰ। কিহে উত্তৰ আমেৰিকা মহাদেশ আৰু দক্ষিণ আমেৰিকা মহাদেশক পৃথক কৰিছে? উত্তৰ হ'ব পানামা খাল। পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটোৰ নাম কি? উত্তৰ হ'ব গডউইন অষ্টিন। কাৰাকোৰাম পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? উত্তৰ হ'ব গডউইন অষ্টিন আৰু ইয়াৰ উচ্চতা হৈছে 8,611 মিটাৰ। পিছৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগটোৰ নাম কি? উত্তৰ হ'ব কাঞ্চনজংঘা। ইয়াৰ উচ্চতা হৈছে 8,598 মিটাৰ। কাঞ্চনজংঘা হিমালয়ৰ কোনটো অংশত অৱস্থিত? উত্তৰ হ'ব হিমাদ্ৰী বা বৃহৎ হিমালয়। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতটোৰ নাম কি? উত্তৰ হ'ব এণ্ডিছ। ইয়াৰ দৈৰ্ঘ্য হৈছে 8,000 কিলোমিটাৰ। উত্তৰ আমেৰিকা মহাদেশৰ আটাইতকৈ ওখ পৰ্বতমালাখনৰ নাম কি? উত্তৰ হ'ব ৰকি পৰ্বতমালা। পৃথিৱীৰ উচ্চতম মালভূমিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব পামিৰ মালভূমি। ইয়াক পৃথিৱীৰ মুধচ বুলিও কোৱা হয়। পিছৰ প্ৰশ্নটো হ'ল পামিৰ মালভূমি কোনখন মহাদেশত অৱস্থিত? উত্তৰ হ'ব এছিয়া মহাদেশত আৰু ইয়াক পৃথিৱীৰ মুধচ বুলিও কোৱা হয়। এছিয়া মহাদেশৰ আটাইতকৈ দীঘল প্ৰণালীটোৰ নাম কি? উত্তৰ হ'ব মালাক্কা প্ৰণালী। পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ মালভূমিখনৰ নাম কি? উত্তৰ হ'ব তিব্বত মালভূমি। ইয়াৰ উচ্চতা হৈছে 3,655 মিটাৰ। এছিয়াৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব য়াংজি নদী আৰু ই চীন দেশত অৱস্থিত। ইয়াৰ দৈৰ্ঘ্য হৈছে 6,300 কিলোমিটাৰ। আমাৰ পিছৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ গহীন নদীখনৰ নাম কি? উত্তৰ হ'ব কংগো নদী। ই আফ্ৰিকা মহাদেশত অৱস্থিত আৰু ই আফ্ৰিকাৰ দ্বিতীয়তম দীঘল নদী। আফ্ৰিকাৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰ হ'ব নীল নদী। পিছৰ প্ৰশ্নটো হ'ল আলপাছ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব ইউৰোপ মহাদেশত আৰু ই এটা নবীন ভংগীল পৰ্বতমালা। আলপাছ পৰ্বতৰ উচ্চতম শৃংগটোৰ নাম হৈছে মাউণ্ট ব্লেক। ইয়াৰ উচ্চতা হৈছে 480 মিটাৰ। পিছৰ প্ৰশ্নটো হ'ল ইউৰোপৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰ হ'ব ভলগা নদী। পিছৰ প্ৰশ্নটো হ'ল কোনখন নদীয়ে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে? উত্তৰ হ'ব ইউৰাইল নদী। ইউৰোপৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মাউণ্ট এলব্ৰাছ শৃংগ। উচ্চতা হৈছে 5,633 মিটাৰ। আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব আলজেৰিয়া। পিছৰ প্ৰশ্নটো হ'ল আফ্ৰিকা মহাদেশৰ আটাইতকৈ ওখ ঠাইখনৰ নাম কি? উত্তৰ হ'ব মাউণ্ট কিলিমাঞ্জাৰো আৰু ইয়াৰ উচ্চতা হৈছে 5,895 মিটাৰ। কানাডা কোনখন মহাদেশত অৱস্থিত? উত্তৰ হ'ব উত্তৰ আমেৰিকা। পিছৰ প্ৰশ্নটো হ'ল উত্তৰ আমেৰিকাৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? উত্তৰ হ'ব মেকিনেল শৃংগ
আৰু ইয়াৰ উচ্চতা হৈছে 6194 মিটাৰ। আৰু আটাইতকৈ নিম্নতম ঠাইখন হৈছে ডেথ ভেলী। পিছৰ প্ৰশ্নটো হ'ল ব্ৰাজিল কোনখন মহাদেশত অৱস্থিত? উত্তৰ হ'ব দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। পিছৰ প্ৰশ্নটো হ'ল অষ্ট্ৰেলিয়া কোনখন মহাদেশত অৱস্থিত? হ'ব ওচেনিয়া মহাদেশত অৱস্থিত। পিছৰ প্ৰশ্নটো হ'ল এণ্ডিছ পৰ্বতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? উত্তৰ হ'ব একানকাগুৱা। ইয়াৰ উচ্চতা হৈছে 7020 মিটাৰ। পৃথিৱীৰ আটাইতকৈ উচ্চতম স্থানত অৱস্থিত হ্ৰদটোৰ নাম কি? উত্তৰ হ'ব টিকিকাকা আৰু ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। এনেধৰণৰ টপিক ৱাইজ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰিব।